এইটোৰ লগত কথা নাই আমাৰ সংখ্যালঘু মানুহবিলাকেও বুজে ওপৰত কি ৰাজনীতিক হৈছে হোৱা নাই কিন্তু আমাৰ বিটিচিৰ বিলাত জনে ওপৰত গভৰ্ণমেণ্ট থাকে এই গভৰ্ণমেণ্টৰ লগতে আমি থাকিব লাগিব উপায় নাই আমাৰ কাউন্সিলহে এই কাউন্সিলৰ বিভিন্ন সমস্যা আছে যেনেকুৱা ডাঙৰ ডাঙৰ ব্ৰিজৰ কথা ক'লে আলোচনা কৰিলে যদি আমি গভৰ্ণমেণ্ট লগত নাথাকে ইয়াত NDA হোক UPA হোক কিবা এটা হোক যদি আমি য'ত পাৱাৰ লগত যদি নাথাকে এই কাউন্সিলে পইচা পাই পেলাই ক'ত ডাঙৰ ডাঙৰ প্ৰজেক্ট আমি বনাব পাৰিম আমিতো জীয়াই থাকিব লাগিব না এই পইচাটোতো সকলোৰে হয় অকল কাৰোবাৰ কাৰণে নহয় সকলোৰে হয় এইটো আমাৰ মাইনৰিটিবিলাকেও বুজিছে বাকি ধৰ্মৰ ৰাজনীতিক আমাৰ নাঙল ভাঙাত নচলে আৰু বেলেগ ঠাইতো নচলিব আমাক উন্নতি লাগে জীয়াই থাকিব লাগে এই কথাখিনি মই বুজাই আছোঁ আৰু মিটিঙতো এইবিলাক কথাটো আমি কৈছোঁ শুনিছে ভালদৰে সফল মানে 1000 পেকেজত অলৰেডি দিব বুলি হাগ্ৰামা ছাৰে কৈছে আৰু এইটো হ'বই দালাংটো বনামে হাগ্ৰামা ছাৰে অলৰেডি ডিক্লেয়াৰ দিছে এইটো হ'ব অকল দলং নহয় ইয়াত প্ৰটেকশ্যনো হ'ব আৰু ইয়াত ইৰিগেশ্যন সুস্কেডো হ'ব আৰু ৰাস্তা ঘাট আমি নাঙল ভাঙা BCDC হিচাপত অলৰেডি এষ্টিমেট আমি কৰা হৈছে দলং 4-5খন আছে আৰু ৰাস্তা বনাব লাগে গোটেই বস্তুটো ঠিক কৰা হ'ব নাঙল ভাঙা দলং যে হ'ব এইটো চিয়'ৰ প্ৰথমতে এইটোকে প্ৰায়ৰিটি দিছিলোঁ মই মোৰ ইলেকশ্যনৰ সময়ত নাঙল ভাঙা ব্ৰিজ আমাক লাগে আৰু দিব লাগে আৰু হাগ্ৰামা ছাৰে দিবই বাকী গোটেই বস্তুটো সময়ত 2030 লৈকে যিটো আমাৰ BTC গভৰ্ণমেণ্ট আছে MLA ইলেকশ্যনটো 9 তাৰিখৰ পিছত আমি যেনিবা জিকিম আৰু আমাৰ ফানিৰাম ব্ৰহ্ম ডাঙৰীয়া কেণ্ডিডেট BPFৰ পৰা এইটো জিকাটো একেবাৰে নিশ্চিত খাটাং 4টা সমষ্টিত 4জন আমি MCLA আছোঁ MCLA হিচাপে আমাৰ পৰা মাইনাছ হোৱা নাই আমাৰ পৰা কহি যোৱা নাই কিন্তু আমাৰ তাতে আজি দেখিলে আপোনালোকে বহুত মানুহ 250জন মানুহ নাঙল ভাঙাত আজি প্লাছ হ'ল